নমস্কাৰ বন্ধুসকল, বাস্তু ৰীতিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি মই এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। তো সেইটো হ'ল সেপ্টিক ট্যাঙ্ক। হয় বন্ধুসকল, তো সেপ্টিক ট্যাঙ্কটো যদি আপুনি ৰং স্থানত বনায়, সেইটো এটা বহুত ডাঙৰ এটা আপোনাৰ বাস্তুদোষ হ'ব পাৰে। তো সেপ্টিক ট্যাঙ্কটো সাধাৰণতে নগৰ ঘৰবিলাকত বনোৱা হয়, টাউন এলেকাবিলাকত। মানে আপোনাৰ টয়লেটৰ পানী হওক বা পেলনীয়া বাচন বৰ্তনৰ জোঠা পানীটো গৈ পেলাই এটা টেংকি বনায়। যে টেংকিৰ পৰা আকৌ বস্তুটো বাহিৰলৈ গুচি যায়, বাউণ্ডাৰী বাহিৰলৈ বস্তুটো পঠাই দিয়ে। তো এটাত মানে সৰু টেংকি বনোৱা হয়, যিটো সেপ্টিক ট্যাঙ্ক বুলি কোৱা হয়। তো সেপ্টিক ট্যাঙ্কটো যদি আপুনি নৈಋত্য কোণত ভুলতে বনাই দিয়ে, যিটো আমাৰ সাউথ ৱেষ্ট কোণটো যদি আপুনি বনাই দিয়ে, এইটো এটা অতি মাৰাত্মক আপোনাৰ বাস্তুদোষ লাগি যায়। তো আপুনি যদি সেপ্টিক ট্যাঙ্কটো যদি আপুনি, মই বাৰে বাৰে কৈ আছোঁ, যদি আপুনি নৈಋত্য কোণত বনায়, তেতিয়া জীয়া আৰু মৰা সমান হৈ যায়। মানে মানুহজনে জীৱনত ইমান সংঘৰ্ষ কৰিব লাগিব যেন তেওঁ জীয়াই থাকিও মানে মৰা নিচিনা তেওঁ হয়। বহুত এটা ডাঙৰ মানে সকলো ফালৰ পৰা তেওঁ দুৰ্গতি হ'ব। গতিকে এইটো এটা বহুত এটা ডাঙৰ দুখ, আৰু এই দুখটোৰ কোনো ৰিমেডি নাই বন্ধুসকল। যদি আপোনালোকে ভুলতে নৈಋত্য কোণত যদি সেপ্টিক ট্যাঙ্কটো বনাইছে, তেতিয়াহ'লে তাৰ পৰা আপুনি উঠাই সঠিক স্থানত বনাবই লাগিব। কোনোবাই আপোনাৰ সেইটো ৰিমেডি বা নিবাৰণ দিব পাৰে, কিন্তু সেইটো সম্পূৰ্ণভাৱে আপোনাৰ কাম নকৰে। এইটো মই নিজে নিজৰ প্ৰেক্টিকেল লাইফত মই দেখিছোঁ। গতিকে বন্ধুসকল, জানো আহক সেপ্টিক ট্যাঙ্কটো সঠিক স্থানত ক'ত হ'ব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেপ্টিক ট্যাঙ্ক সাধাৰণতে এনে দুটা প্লেচ আছে, আপুনি দুটা প্লেচতে সঠিকভাৱে ৰাখিব পাৰে। ইনকেছ যদি আপোনাৰ সেই দুইডোখৰ জেগাত যদি আপুনি ৰাখিব নোৱাৰে, তেতিয়াহ'লে আৰু দুইডোখৰ জেগা নিৰ্বাচন কৰা হয়। কিন্তু সেইডোখৰ মানে আপোনাৰ ৰাখিলে কোনোমতে ভাল বুলি ক'ব পাৰি। কিন্তু একচুৱেলি নাম্বাৰ 1 যিটো আমাৰ পজিশ্যন, মানে যিটো আমাৰ দিশ হয়, সেইটো হ'ল আপোনাৰ বন্ধুসকল নৰ্থ ৱেষ্ট। আপুনি বায়ুকোণত আপুনি সেপ্টিক ট্যাঙ্কটো বনালে আপোনাৰ একো অসুবিধা নহয়, বা তাৰ পৰা আপোনাৰ ঘৰখনত একো নিগেটিভ এনাৰ্জি নাহে। তো নৰ্থ ৱেষ্ট বুলি কওঁতেও কিন্তু একেবাৰে আপোনাৰ কৰ্ণাৰটোত হ'ব নালাগিব। মই আপোনাক কিছুমান পিকচাৰ দি দিম, সেই পিকচাৰবিলাক চাই আপুনি জানিব পাৰিব। আৰু ছেকেণ্ড স্থানটো হ'ল বন্ধুসকল ৱেষ্টত, মানে পশ্চিম দিশত আপুনি বনাব পাৰে। যদি এই দুটা জেগাৰ বাহিৰে যদি আপোনাৰ এই দুডোখৰতে যদি বনাবলৈ কিবা বিশেষ অসুবিধা হয়, তেতিয়াহ'লে আপুনি থাৰ্ড অপশ্যন এটা আছে। তো সেপ্টিক ট্যাঙ্কৰ বাবে থাৰ্ড আৰু এটা অপশ্যন আছে, সেইটো হ'ল আপোনাৰ ইষ্ট আৰু সাউথ ইষ্টৰ মাজত, সেইখিনিত আপুনি বনাব পাৰে। লাষ্ট আৰু এটা অপশ্যন আছে বন্ধুসকল, সেইটো হ'ল সাউথ ইষ্ট আৰু সাউথৰ মাজত আপুনি বনাব পাৰে। হ'লেও আপুনি পৰাপক্ষত আপোনাৰ নৰ্থ ৱেষ্টত নহ'লে ৱেষ্টত বনোৱাটো চবতকৈ ভাল। তো বন্ধুসকল চাওক, মই এইবিলাক কিছুমান আপোনালোকক পিকচাৰ দি দিছোঁ। বন্ধুসকল, এই ড্ৰয়িংটো চাওক। প্ৰথমতে আপোনালোকে এইটো নৰ্থৰ ফালে চাওক। তো নৰ্থৰ ফালে আপুনি মাটিটো সমানে 9 ভাগত বিভক্ত কৰি আপোনাৰ 7 নম্বৰ ঘৰটোত আপুনি সেপ্টিক ট্যাঙ্কটো বনাব পাৰে। অৰ্থাৎ আপোনাৰ একেবাৰে যিটো বায়ু কোণৰ 350 ডিগ্ৰীত হ'ব নালাগে। আৰু ছেকেণ্ড অপশ্যনটো আপোনালোকে এইটো এইফালে চাওক, ৱেষ্টৰ ফালে। তো এই 3 নম্বৰ ঘৰটোত আপুনি বনাব পাৰে। আৰু এই দুটা জেগাৰ বাহিৰেও আপুনি একচুৱেলি যদি অকণমান 3 নম্বৰ ঘৰটো ৰাখিবলৈ দিগদাৰ হয়, একেবাৰে আপুনি ৱেষ্টৰ মাজতো আপুনি বনাব পাৰে। আৰু থাৰ্ড অপশ্যনটো হ'ল আপোনাৰ এইটো চাওক, আপুনি ইষ্টৰ ফালে। তো সাউথ ইষ্ট আৰু ইষ্টৰ মাজত আপুনি ৰাখিব পাৰে সেপ্টিক ট্যাঙ্ক। আৰু একেবাৰে লাষ্ট অপশ্যনটো, যিটো আপোনাৰ একেবাৰে উপায় নহ'লে আপুনি এটা জেগা আছে, সেইটো হ'ল আপোনাৰ সাউথ আৰু সাউথ ইষ্টৰ মাজত, যিটো আপুনি চাওক 3 নম্বৰ ঘৰটোত বনোৱা আছে। চাওক বন্ধুসকল, আচলতে মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে আপোনালোকক মই সজাগতা কৰা, যাতে বাস্তু দোষ হৈ পেলাই আপোনাৰ ঘৰখনত কোনো ধৰণৰ অশান্তি নহওক বা আপোনাৰ জীৱনটো দুখৰ হৈ নপৰক। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰিমেডিবোৰ কৰিব বিচাৰে, ঘৰখনত যদি কিবা বাস্তু দোষ থাকে, আপোনালোকে অনুগ্ৰহ কোনো বাস্তুশাস্ত্ৰীক আপুনি মাতি আপোনাৰ ঘৰখন ঠিক কৰাব। তো নিজাববীয়াকৈ কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ হিতে বিপৰীত হ'ব পাৰে। তো মই বহুতকে দেখিছোঁ যে বহুতে দুপইচা খৰচ কৰাৰ ভয়তে তেওঁবিলাকে নিজাববীয়াকৈ নিবাৰণবিলাক কৰিব বিচাৰে। অনুগ্ৰহ কৰি আপোনালোকে ভাল বাস্তুশাস্ত্ৰী এজনক মাতি ল'ব, বা মোকো মাতিব পাৰে। মোৰ ইয়াত কণ্টেক্ট নাম্বাৰ আছে। আৰু বন্ধুসকল চাওক, এইটো আপোনালোকৰ ঘূৰি থকা প্লট, আৰু মই সদায় ঘূৰি থকা প্লটৰ বিষয়ে মই কওঁ। তো ইয়াত চাওক, আপোনালোকে নৰ্থটো আছে, কৰ্ণাৰত আছে, আৰু আপুনি ঠিক নৰ্থ আৰু যিটো বায়ুকোণটো মানে প্লটটোৰ মাজত থাকিব। তো ঠিক আপোনাৰ নৰ্থ আৰু বায়ুৰ মাজত আপুনি সেপ্টিক ট্যাঙ্কটো আছে নাম্বাৰ 1 স্থান। আৰু ৱেষ্টৰ ফালে চাওক, আপোনাৰ বায়ু আৰু ৱেষ্টৰ ঠিক মাজত আছে, আপুনি তাত বনাব পাৰে। আৰু নহ'লে আপোনাৰ থাৰ্ড অপশ্যনটো, যিটো মই আমাৰ চিধা প্লটত আছিলে, ঠিক আপোনাৰ ইষ্টৰ আৰু অগ্নিৰ মাজত যিটো আছে চাওক। আৰু ইয়াত সাউথ দিশটো চাওক, আপুনি কৰ্ণাৰত আছে, ঠিক সাউথ আৰু সাউথ ইষ্ট মানে অৰ্থাৎ আপোনাৰ অগ্নিৰ মাজত আপুনি বনাব পাৰে। তো মোৰ এই ড্ৰয়িংখন আপোনালোকে ভালদৰে চালে বুজিব পাৰিব। তো আশা কৰোঁ বন্ধুসকল, আজি আপোনালোকে কিবা এটা শিকিব পাৰিলে। তো আকৌ লগ পাম, ধন্যবাদ।